আৰু কিন্তু তই কৈ আছে কি আবেদ আৰু ৰাকিব না কি ঘেণ্টা ইহুন কন্টেন্ট ক্ৰিয়েটৰ ভাল কন্টেন্ট ক্ৰিয়েটৰ আবে বাল ক্ৰিয়েটৰ ইহুন চুপ একদম সাইলেন্ট চুপ তহঁতে যদি কেতিয়াবা চিৰাং ডিষ্ট্ৰিক্ট আহা ন তহঁতক মই সম্বৰ্ধনা জনাম চেণ্ডেলৰ মালাৰে ৰিয়েলাইজ কৰা জাহিদে কি কৰিছিলে আৰু ভিক্ষা মাগিছিল ৰাইজৰ ওচৰত এই আলিফা খাতুন যেতিয়া সংকট অৱস্থাত আছিল আৰু তেতিয়াৰ পৰা চবে মোক চিনি পায় চবে মোক মৰম কৰে যে জাহিদে কি কেটাগৰীৰ ল'ৰা হ'ব পাৰে মোৰ পাৰ্চনেলি মই কাৰোবাক সহায় কৰিব নোৱাৰো কিন্তু মই যে গৈ ভিডিঅ' বনাই সহায় কৰোঁ কোনোবা ইউটিউবাৰ আছেনে এনেকুৱা যে কাৰোবাৰ ঘৰত গেনেকে ডনেশ্যন ভিডিঅ' বনায় কিন্তু মই বনাওঁ জাহিদৰ কাৰণে আলিফাৰ ইমান হেল্প হ'ল 7-8 লাখ টকা তেওঁ মানে মাগি ল'লে বেলেগৰ পৰা তেনেকুৱা নহয় আলিফাৰ কাৰণে জাহিদে ফেমাছ হ'ল পৰে ফাকিং কণ্ট্ৰভাৰ্চি আবেদ আৰু চুকুৰ আলীৰ মাজত কিবা কণ্ট্ৰভাৰ্চি হৈ আছে আৰু তাৰে মাজত এই ঘেণ্টা খেলা মুখা পিন্ধা চুৰটো কিয় বা সোমাই পৰে যেনেকুৱা কণ্ট্ৰভাৰ্চি হওক তাতে সোমাই পৰিবই ভিউজ চুৰি কৰাৰ কাৰণে যি পায় তাকে বহি আছে ঘেণ্টা খেলা আৰু খেলা ই মানে চবকে দম মাৰি আছে চিৰাং জিলাত বোলে চুকুৰ আলীৰ টিমটো আহিলে বোলে চেণ্ডেলৰ মালা পিন্ধি দিব কেলা ডিছকাষ্ট চুকুৰ আলীৰ টিমটোৱে চৰি বুলি এটা ভিডিঅ' বনাইছে কিন্তু ক্ষমা খুজিছে আৰে চুকুৰ আলী আৰু চুকুৰ আলীৰ টিমৰ মানুহবোৰ মাছুম মানুহ কিবা ভুল বশতঃ এনেকুৱা মুখৰ পৰা গালি ওলাইছিল আৰু যিটো চুকুৰ আলীৰ টিমৰ পৰা কোৱা হৈছে যে পাইপ সোমাই যাব ইটো লৈ তই মানে ইমান ডাঙৰ বনাই দিছা তাৰ মানে কোৱা নচলে চুকুৰ আলী কি যে কৰি পেলাইছে তাক চেণ্ডেলৰ মালা পিন্ধাব লাগিব আৰু কিন্তু তই কৈ আছে কি আবেদ আৰু ৰাকিব না কি ঘেণ্টা ইহুন কণ্টেন্ট ক্ৰিয়েটৰ ভাল কণ্টেন্ট ক্ৰিয়েটৰ আবে বাল ক্ৰিয়েটৰ ইহুন বাল বনাইছে সমাজত বাল বিয়পাই আছে বাল ক'ব মন নাছিল ইহুনৰ ওপৰত ইহুন যি জাগাত বনাই আছে ইহুনৰ জাগাত ইহুন ভাল তোৰ জাগাত তই ভাল মোৰ জাগাত মই আৰু ভাল কিন্তু কিয় বাৰ তই সোমাই পৰি আছা এই কুকুৰৰ নিচিনাকৈ কিয় বাৰকৈ সোমাই আছা আৰু সোমাইছা যদি ইকুৱেলি কোৱা না তই অসমৰ হৈ কাম কৰি আছা অসমৰ ভালৰ কাৰণে কাম কৰ না তই ইহুনৰ মাজত এটা মীমাংসা লৈ অহাত তই সহায় কৰ না আৰু তই কি কৰি আছে কাজিয়া লগাবৰ চেষ্টা কৰি আছে আৰু ঘেণ্টা খেলা তই কোন বে তোৰ লেভেল দেখিলে তাৰ মানে এনেকুৱা লাগে তই মানে প্ৰুভ কৰিব খুজি আছে তই মানে খাবি তই মহম্মদ আলী এনেকুৱা ষ্টাইলত কৰি আছে মই তাক হেল্প কৰোঁ ইয়াক হেল্প কৰোঁ মই তেনেকুৱা সময়ত কিবা আলিফাক হেল্প কৰিলোঁ আলিফাৰ কাৰণে ভিক মাগিলোঁ ভাল কথা তেনেকুৱা ভিডিঅ' বনাইছা আলিফাৰ অলপ হেল্প হৈছে কিন্তু এনেকুৱা নহয় তই যেনেকুৱা ষ্টাইলত কৈ আছা মানে তই নহ'লে উপায়ে নাছিল তয়ে মানে 7-8 লাখ টকা নিদিলি আবে তইতো চুৰ হয় মুখা পিন্ধাত অনলাইন চুৰ ক্ৰেডিট চুৰ বুজিছা ক্ৰেডিট এনেকৈ চুৰ কৰিব নালাগে মানে নিজে কৰিলি বা আলিফাক ইমান হেল্প কৰিছা নকৰা নহয় কিন্তু ইমানখিনি নহয় না আৰু তই কি আছা তোৰ দ্বাৰা আলিফাৰ হেল্প হ'ল তেনেকুৱা নহয় তোৰ পাব্লিককো কৈ দিছোঁ মই এই জাহিদৰ কাৰণে আলিফাৰ ইমান হেল্প হ'ল 7-8 লাখ টকা তেওঁ মানে মাগি ল'লে বেলেগৰ পৰা তেনেকুৱা নহয় আলিফাৰ কাৰণে জাহিদে ফেমাছ হ'ল এইটো চান্স আছিল ইয়াৰ গল্ডেন চান্স পাইছিল জাহিদে ক'ব মন নাছিল এইটো কথা কিন্তু বাধ্য মই কাহিনী এটা আছে না মানে শুনাই দিছোঁ কাহিনীটো মই এটা জাহাজ তাতে 2টা ফ্ল'ৰ আছে এটা ফ্ল'ৰ ওপৰত এটা তলত নিশ্চয় ওপৰত এটা তলতে থাকিব তলৰ ফ্ল'ৰত যিগিলা মানুহ আছে এই মানুহবোৰ কি কৰিছে বাৰ বাৰ ওপৰত যাব লাগে পানী আনিবলৈ ওপৰৰ ফ্ল'ৰৰ যিগিলা মানুহ আছে সেইগিলা বেয়া পায় আমাক বাৰ যোৱা অহা কৰাতে তে আমি তলৰ পৰা ফুটা কৰি পানী লওঁ অলপ ভাল হ'ব সহজত পাম কিন্তু এই চিচুৱেশ্যনত ওপৰৰ ফ্ল'ৰৰ মানুহবোৰ যেতিয়া মাত নাপাতিব তেতিয়াহ'লে কি হ'ব ফ্ল'ৰে কিন্তু ডুবি যাব পানীত তেনেকুৱা সকলোৱে আজিৰ পৰা এইটো সিদ্ধান্ত কৰক মই এটা বস্তুত লাইক যে দিম তথাপিও ভাবি চিন্তি দিম আচলতে এইটো লাইকৰ ডিজাৰ্ভ কৰে নেকি ইয়াৰ বস্তুটো শ্বেয়াৰ কৰি মই ডিজাৰ্ভ কৰে নেকি আৰু মই চাইছোঁ বেছিভাগ এইবিলাক ডিজাৰ্ভ নকৰেতো জাহিৰ এইটোতো চুৰ হয় অনলাইন মুখা পিন্ধা চুৰ ক্ৰেডিট চুৰ ভিউজৰ কাৰণে কি যে বনাইছে নিজকে মানে ক'বই মন নাছিল কিন্তু তথাপিও বাধ্য কেলা এইবোৰ কথা তোক কৈ একো লাভ নহ'ব মই জানো কাৰণ তোৰ ভেজা খালী তোৰ মূৰত একো নাই বুজিছা চ' এই ভিডিঅ'টো তোৰ দাদাক দেখাবি আৰু তোৰ ঘৰৰ যিবিলাক মুৰব্বী আছে বুজি পায় বস্তুটো তাক দেখাবি আৰু জাহিদৰ দাদাক মই কৈছোঁ অলপ মানে এনালাইজ কৰিব ই কি বকি আছে কাক কমেণ্ট কৰি আছে নহ'লে কিন্তু লেনেকা দেনা পাৰ জেগা মই এইটো দম দিয়া নাই কিন্তু মই এলাৰ্ম হিচাপত কৈছোঁহে মাত্ৰ ই যেনেকৈ দম দি আছে JSBক চুকুৰ আলীক দম দি আছে আহিলে চিৰাং জিলাত আহিলে অমুক তমুক কৰি ঘেণ্টা গেলা ইয়াৰ যিগিলা পাব্লিক আছে ইয়াৰ চামচা আছে মানে ইয়াক ছাপৰ্ট কৰে যিগিলা মাত চবেই নহয় কিন্তু যিগিলা কমেণ্ট কৰে আহি তলত যে ভাই ভিডিঅ' বনাই যা আমি আছোঁ তোৰ লগত ঘেণ্টা গেলা ই কি ভিডিঅ' বনাইছে এইটো চা না অলপ এনালাইজ কৰি চা সমাজৰ কাৰণে ভাল না কি বকি আছে ঘেণ্টা গেলা এইটো চুৰ হয় না ভিউজ চুৰ হয় আৰু তাকে ছাপৰ্ট কৰি আছে চুৰৰ লগত চুৰ তয়ো হৈ আছে নাকি বে আৰু কি বকি আছা চুকুৰ আলীৰ লগত যিকোনো বহি আছে তাহাক কৈ আছা এতিয়াও বয়স আছে নাই বুঢ়া হৈ গৈছা ভিডিঅ' বনাব লাগে তোৰ বয়স নাকি বুঢ়া হৈ গৈছা আমি বাল খেলা বয়স লাগে নাকি ভিডিঅ' বনাবলৈ বয়স লাগে নেকি আমিৰ খান সলমান খান শ্বাহৰুখ খান টম ক্ৰুইজ জেকি চেন এইবিলাক বয়স কিমান হৈছে জানা আৰু ইহুন কি টপ লিষ্টত আছে ঘেণ্টা গেলা এইটো এটা কথাও লাগে আনলজিকেল কথা নকবি আৰু তেনেকুৱা ভিডিঅ'ত ছাপৰ্ট এই মক্কেল পাব্লিক নকৰিবি বুজিছ
ভালে বোলে ভাল বুজি পায় আৰু বালে বোলে বাল বুজি পায় বাল বনোৱা আৰু বাল ছাপৰ্ট কৰা ইহুনে কিন্তু সমাজ নষ্ট কৰি আছে তই ভাব কি আমি জেলাছ ফিল কৰোঁ তই ছাকচেছ হৈ আছে আমি জেলাছ ফিল কৰোঁ এটা কথা মনত ৰাখ যেতিয়া না এজন ষ্টুডেণ্টে চিটিং কৰি 60% পাব আৰু এজন ষ্টুডেণ্টে কি কৰিব ভালকৈ পঢ়ি ভালকৈ এক্সাম দি 40% পাব তেতিয়াতো জেলাছ ফিল হ'ব না চিটিং কৰা জনে যদি 60% পায় আৰু চিটিং নকৰা জনে যদি 40% পায় ইয়াৰ ওপৰত জেলাছ নহ'ব কি হৈছে আৰু তেনেকুৱা তইতো চুৰ হয় ভিউজ চুৰ হয় কি বনাই আছো এইগিলা এনালাইজ কৰি চাবি ভাই তই এইটো কথা ভালকৈ মনত ৰাখিবি এই আলিফাৰ কেছটো লৈ মানে মই ইমান হেল্প কৰিলোঁ মই নহ'লে নাছিলে কোনেও নাছিল তেতিয়াৰ পৰা মোক চিনি পায় আলিফাৰ কাৰণে ভিক মাগাৰ কাৰণে মোক চিনি পায় অল আছামে মোক ভাল পায় এই খেণ্টাৰ কথা বাৰ নকবি ক্ৰেডিট চুৰি নকৰিবি ইয়াতে তই মাথো কৰা নাই বুজিছ 20% কামহে তই কৰিছা আৰু 80% কোনে কৰিছে এইটো মোৰ লগত ডাটা আছে ইমান লেকচাৰ দিব নালাগে চুপচাপ থাক ভালকৈ কণ্টেণ্ট বনা ভিউজ আহিব ইমান চুৰি কৰিব নালাগে ভিউজ বুজিছ আৰু য'তে ত'তে নোসোমাবি আজে বাজে নবকিবি ভাই মই বাৰ ইউজ কৰিছোঁ বাল শব্দটো ইউজ কৰিছোঁ তাৰ কাৰণে বেয়া লাগিব পাৰে কিন্তু মোৰ ক'বলগীয়া একো নাই বাল ইজ এ নট গালি বাল ইজ এ কালচাৰ বাল ইজ এ ইমোশ্যন বাল ইজ এ এক্সপ্ৰেশ্যন ডেটছ ৱাই আই এভৰি টাইম বাল চ' এই বালৰ কণ্টেণ্টবোৰ মানে বাল কণ্টেণ্ট যিবোৰ আছে এইবোৰ চাব নালাগে এতিয়া লাইক দিয়াতে ভাবিব আপুনি ক'ত লাইক দি আছোঁ নিশ্চয় ভাবিব আশা কৰোঁ ভাবিব আৰু জাহিদ ভাই তোমাকো কৈছোঁ অলপ শুধৰাই যোৱা না আলিফাৰ নিউজটো কৰাৰ আগতে তই কোন আছিলি বে তই কোনে চিনি পাইছিল বে ক'ত আছিলি তই তো গাইজ লিভ এ লাইফ লিভ এ ড্ৰিম চেক ইউৰ টাইম চুজ দ্য ট্ৰু ক্ৰিয়েটৰ ডোন্ট চুজ দিস টাইপ অফ ফাকিং क्रिएटर ओके थैंक यू मिलते हैं नेक्स्ट वीडियो पे तब तक के लिए हंसते रहो हंसते रहो सारी ज़िंदगी खुशियाँ बांटते रहो